হেল্ল' নমস্কাৰ সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মই গা পা ধুই ৰেডি আৰু আপোনালোকক সকলোকে জন্মাষ্টমীৰ মই বহুত শুভেচ্ছা জনাইছোঁ। যিহেতু আজি জন্মাষ্টমী আপোনালোকে চাগে ভিডিঅ'টো এদিন পিছত চাই আছে। আৰু মই গা পা ধুই উঠি এয়া এগিলাচ পানী খাওঁ আৰু এইগিলাচ পানী সদায় ৰাতিপুৱা মায়ে ৰেডি কৰি ডাইনিঙত থৈ দিয়ে আৰু মই উঠি আহি পানী গিলাচ খাওঁ। আৰু গৰম পানী খাব লাগে আচলতে। মই আগতে খোৱা নাছিলোঁ, পিছত লাহে অভ্যাস কৰিছোঁ। আজি 2-3 বছৰৰ পৰা মই খায়ে আছোঁ। আপোনালোক খাবচোন, খুব ভাল হয়। আৰু মই যিহেতু কৈছোঁৱে যে আজি জন্মাষ্টমী, মই আহি দেখিলোঁ এয়া পাকঘৰত মায়ে জন্মাষ্টমীৰ কাৰণে বুট মগু তিয়াই থৈ দিছে। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। আৰু মই দেখুওৱা বস্তুটো হৈছে ভেকুলী। মায়ে মৃগাংকক ভেকুলীটো পেলাই দিব দিছে। প্ৰথম মই যেতিয়া বিয়া হৈ ইয়াত আহিছিলোঁ, মোৰ হাঁহি উঠিছিলে যে ভেকুলীও এনেকৈ পেলাই দিয়ে নেকি। মৃগাংক আচলতে ভয় নকৰে, সেয়ে সি পলিথিন বান্ধি লৈ হ'লেও পেলাই দিয়ে। হয়ো অৱশ্যে ভেকুলী যিমানে থাকিব সাপবিলাক বেছিকৈ আহিব। আৰু এতিয়া এইটো ৰাস্তাৰ সিপাৰে যায় পেলাই থৈ আহিব। আচলতে মোৰ ভয় লাগে, মই ভেকুলী একদম চাব নোৱাৰোঁ আৰু মোৰ কিবা খজুৱতি উঠি যায় যদি মই দেখা পাওঁ। আৰু ইফালে এইকেইটা ভোট জলকীয়া, এইখিনি মায়ে মোক কাটিব দিছে। তেওঁ আচাৰ কৰিব হেনো, আৰু আমাৰ মায়ে আচাৰ খুব ধুনীয়া বনায়। এয়া ঘৰতে লাগিছে, ঠাইভেদে নামবিলাক বেলেগো হয়। আমাৰ লয়াৰ আছামত ভোট জলকীয়া বুলি আমি নকওঁৱেই, বঙলা জ্বলা বুলিয়ে কওঁ। আপোনালোকে চাগেও কয়। ইয়াৰো দামটো বহুত বেছি হয়। আজিকালি চাগে বজাৰত 10 টকাত 3টাহে দিয়ে। আৰু এইখিনি মই এতিয়া ভালকৈ কাটিম। উজনিৰ ফালে বিট জলকীয়া, ঢেৰ কিবা কিবি নাম আছে। আপোনালোকে কি বুলি কয় মোক জনাবচোন। আৰু ভয় লাগে ন, কটাৰীৰে কাটিব নোৱাৰি। সেই এখন ভাল কেঁচি লৈ লৈছোঁ যাতে মোক হাতত নধৰে। আৰু সৰু পিচ কৰি দিলে যেতিয়া আচাৰ বনোৱা হয় তেতিয়া খাবলৈ ভাল হয়। যিহেতু ইমান জ্বলা খাব নোৱাৰি, কাৰণ ভোট জলকীয়াৰ বহুত জ্বলা থাকে। সেইকাৰণে সৰু পিচ দিলে খাব পাৰি, আৰু যে এজন মানুহে সৰু পিচটো এটাই খাই দিব পাৰি, ভগাব নালাগে। আৰু মই পিছে জলকীয়া খাই খুব ভাল পাওঁ। কয় মানুহে গেষ্ট্ৰিকত বোলে ভোট জলকীয়া খালে ভাল হয়, গেষ্ট্ৰিক কমে। তেন্তে মই এইখিনি কাটি লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষলৈকে চাই থাকিলে গম পাব মই আজিৰ দিনটোত কি কৰি আছোঁ। জন্মাষ্টমীত বৰ বিশেষ একো নকৰিলেও আমি নিজৰ ধৰণেনো কেনেকৈ জন্মাষ্টমী পালন কৰোঁ সেয়াই দেখাম। আপোনালোকে যদি ইমানখিনিলৈ চাইছে তেন্তে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু এয়া মোৰ ভোট জলকীয়া কাটা হৈ গ'ল। এইখিনিয়ে ওলাইছে। এইখিনি এতিয়া 2দিনমান ৰ'দত দিম নিমখ সানি। তাৰপিছত এইখিনি তেল দিলে ধুনীয়া আচাৰ হৈ যাব। আৰু এতিয়া মোৰ মেইন কামটো হৈছে মোৰ যিখন পঢ়া টেবুল, মানে আমাৰ দুজনৰ, মৃগাংক আৰু মোৰ, আমি দুয়োজনে এইখনত ব্যৱহাৰ কৰোঁ। তেওঁৰ নিজৰ যি কাম থাকে বা এই সকলোখিনি, বা লেপটপ হওক তেওঁ কাম কৰে, বা ময়ো মোৰ যিখিনি পঢ়া কিতাপ থাকে সেয়া লাগিলে কোৰ্চৰে হওক, বা মই এতিয়া বাৰু একো কোৰ্চ কৰি থকা নাই, বাহিৰা কিতাপেই হওক সেয়া মই পঢ়িলে ইয়াতে ৰাখোঁ। আৰু টেবুলখন একেবাৰে আনডিচিপ্লিন হৈ আছে। আৰু আনডিচিপ্লিন হৈ থাকিলে মোৰ মানে ভাল নালাগে, মই পঢ়ি একেবাৰে ভাল নাপাওঁ, মোৰ মানে মনটোৱে নবহে। সেয়েহে মই এতিয়া টেবুলখন ঠিক কৰি লওঁ। আপোনালোকক দেখাম মই টেবুলখনৰ কি অৱস্থা হৈ আছে। আৰু মই যিখন কিতাপ পঢ়ি আছোঁ এতিয়া, মোৰ মানে আধা পঢ়া হৈছে, মই সেইখনো দেখাম। আৰু আজি যিহেতু জন্মাষ্টমী, মই মাৰ লগত পায়স বনাম, সেয়াও মই দেখুৱাম। আগতে মই টেবুলখন ঠিক কৰি লওঁ, যিহেতু দেৰি আছে, এতিয়া 11টামান বাজিলে, অলপ দেৰিকৈ বনাম। তেতিয়া আপোনালোকক একেলগে লগ পাম। পায়স যেতিয়া বনাম তেন্তে ব্লগটো শেষলৈকে চাই থাকক। টেবুলৰ অৱস্থা নাই, যেনিয়ে তেনিয়ে পৰি আছে। আৰু এইখন কিতাপ মই পঢ়ি আছিলোঁ, এইখন মোৰ এতিয়া আধা পঢ়া হৈছে। আপোনালোকক মই বেলেগ ব্লগত যেতিয়া মই ভিডিঅ' বনাম তেতিয়া দেখাম বাৰু মই কি কিতাপ পঢ়োঁ। বা আপোনালোকেও যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব পাৰিব যে আপোনালোকৰ ভাল লগা কিতাপ বা মই কি পঢ়িছোঁ। মই তেনেকৈ ব্লগ বনাম বাৰু আপোনালোকে যদি বিচাৰে। এতিয়া মই এইখিনি ঠিক কৰি লওঁ, তেন্তে আপোনালোকক একেবাৰে পায়স বনাওঁতে লগ পাম। আৰু এয়া পিছবেলালৈ মায়ে ৰেডি কৰিছে পায়সৰ কাৰণে। আজি মাখানাৰ পায়স বনোৱা হ'ব। আৰু ইয়াৰ বাবে লাগিব গাখীৰ, মাখানা, কাজু, আৰু এয়া বাদাম, খিচমিচ, ঘি, আৰু মই দেখুওৱা নাই ইয়াতে, আচলতে মই পাহৰি গ'লোঁ, চেনি লাগিব। আৰু মাখনাৰ পায়স ময়ো আগতে খোৱা নাই, আজি খাম আৰু যদি ভালকৈ হয়। আৰু প্ৰথমতে এয়া কেৰাহীত
ঘিউখিনি দি এইখিনি অকণমান ভাজি ল'ব লাগিব। যেতিয়া আপোনালোকে চালে গম পাব, একেবাৰে কম জুইত ভাজিব, তেতিয়া ভাল হয় মাখনাটো। যেতিয়া অকণমান ভজা যেন অনুভৱ হ'ব, ভাজ খাইছে বুলি, তেতিয়া এনেকৈ গাখীৰখিনি ঢালি দিব লাগে। একেবাৰে চিম্পুল, আমি যেনেকৈ জহা চাউলৰ পায়স বনাওঁ তেনেকুৱাকৈ বনাব পাৰি। আৰু যেতিয়া অকণমান উতলিব, তেতিয়া আমি যিখিনি বস্তু ৰাখি থৈ দিছিলোঁ, বাদাম হওক বা খিচমিচ, ইয়াতে দি দিম। আৰু গোটেইখিনি দিয়া হোৱাৰ পিছত একেবাৰে কম জুইত এইখিনি উতলিব দিম। কাৰণ কম জুইত যেতিয়া যিকোনো বস্তুৱে হওক, সেয়া পায়স বুলিয়ে নহয়, যিকোনো বস্তুৱে কম জুইত লাহে লাহে মানে হ'ব ধৰে, মানে হয় আৰু তেতিয়া মানে খাবলৈও ভাল হয়, সোৱাদ লগা হয়। আৰু ইফালে এয়া আমাৰ পায়স মানে প্ৰায় ৰেডি হৈছে আৰু একেবাৰে বেছি সময় লগাই নাই। আৰু শেষত এয়া চেনিখিনিও দি দিছে। আজি গুড় দিয়া নাই, চেনিয়ে দিছে, যিহেতু প্ৰথমবাৰ বনাইছোঁ। আৰু ইফালে এয়া লাৰুৰ কাৰণে জহা চাউল তিয়াই থৈছিলোঁ, এইখিনি মই এতিয়া খুন্দি ল'ম। জহা চাউল লাৰুৰ কাৰণে ভাল হয়। আৰু এয়া এইখিনি মোৰ পিঠাগুড়ি কমকৈ বনাইছোঁ, যিহেতু মানুহ কম আমি, কাৰণ নামতহে ভগৱানক দিয়া হয়। ভগৱানে খাই যায় নে নাযায় সেয়াও আমি নাজানো, পিছত যিহেতু আমিয়ে খাব লাগে। আৰু সকলোৱে যিহেতু আজিকালি মিঠা কমেই খায়, আৰু বেছিকৈ খাব নোৱাৰি, সেয়েহে আজি আমি কিন্তু এই লাৰুত চেনি দিয়া নাই, গুড় দিছোঁ। সেইকাৰণে আপোনালোকে কালাৰটো দেখিবলৈ এনেকুৱা পাইছে। আৰু এয়া গোটেইখিনি মায়ে কৰিলে, মই মাত্ৰ অকণমান হেল্পে কৰি দিলোঁ। আৰু এয়া লাৰু বনাই আছোঁ। প্ৰথমতে লাৰু চাইজ নহয়েই, কিবাহে হৈ যায়, পিছত যেনিবা হ'ল। আৰু ইফালে আমাৰ ওচৰৰে মন্দিৰত জন্মাষ্টমীৰ কাৰণে গান বজাই আছিল, সেয়ে মই মিউট কৰি দিব লগা হ'ল, নহ'লে কপিৰাইট আহি যাব। এতিয়া গধূলিও হ'ল, এতিয়া আমি চাকি জ্বলাম। আৰু পূজা পাৰ্বণত মেখেলা চাদৰযোৰ পিন্ধিলে আমাৰ ভালো লাগে, যিহেতু আমাৰ অসমীয়া সাজপাৰ, যিহেতু আমি ঘৰত বা বাহিৰত বেলেগ ড্ৰেছ এনেকুৱা পিন্ধি থাকোঁৱে। আৰু পূজা বা বিহু বা এনেকুৱা বিয়া বুলি এনেকৈ পিন্ধা যায়। আৰু মই এতিয়া ওলাই লৈছোঁ, আৰু এতিয়া চাকি জ্বলাম। আৰু এয়া সন্ধিয়ালৈ মায়ে শৰাই পাতিলে। আৰু ইয়াৰ পিছতে ময়ো এভাগ সেৱা কৰিয়ে ল'লোঁ একেলগে। আৰু অকণমান ঠাক ঠিক কৰি দিলোঁ, মায়ে ভালকৈ পাতিছে, মই মাত্ৰ অকণমান এনেই ঠাক ঠিক কৰি দিছোঁ, ভালকৈ কলপাতকেইখন দি দিছোঁ, যিহেতু শৰাইখন কিছু সময় ইয়াতে এনেকৈয়ে থাকিব। আৰু অকণমান ঘৰটোত ধূপ ধূনা জ্বলাই দিছোঁ, যিহেতু ভালো লাগে। মই আজি ভাবিছোঁ যে আমি দিনটোত কিমানবাৰ শ্ৰীকৃষ্ণ কৃষ্ণ কৃষ্ণ কৈ থাকোঁ, যদি হঠাতে নেদেখাকৈ কাৰোবাৰ ভৰিখন লাগি গ'ল গাত, তেতিয়াও কৃষ্ণ, যদি কিতাপখন ভৰিত পৰিল তেতিয়াও কৃষ্ণ, মাত্ৰ কৃষ্ণ কৃষ্ণ। আজি ভাবিছোঁ সকলোৰে কৃষ্ণই মংগল কৰক, সকলোৰে ভাল হওক। আৰু কৃষ্ণৰ জন্মাষ্টমীটো আজি আমি এনেকৈয়ে পালন কৰিলোঁ। চাগে আপোনালোকৰো দিনটো খুব ভালকৈ গ'ল, আৰু কৃষ্ণই সকলোৰে মংগল কৰক। আৰু এয়া আছিলে আমাৰ জন্মাষ্টমীৰ প্ৰসাদ। আমাৰো দিনটো খুব ভালদৰে গ'ল, আপোনালোকৰো চাগে ভালদৰে গ'ল নিশ্চয়। আপোনালোকৰ জন্মাষ্টমীৰ প্ৰসাদ খালে, তেন্তে মই এতিয়া জন্মাষ্টমীৰ প্ৰসাদখিনি খাই ল'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আৰু ভাল পালে, আৰু যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভাল ভাল কণ্টেণ্ট লৈ আহিবলৈ। তেন্তে আজিলৈ ইমানেই, পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।